নমস্কাৰ বন্ধুসকল, মোৰ নাম আছে য়াং শইকীয়া। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল মৃগাংক শইকীয়া। আপোনালোকে চাব পাৰে মোৰ পিছপিনে সম্পূৰ্ণ পথাৰ আছে আৰু মই বৰ্তমান আছোঁ নিকেতনত। আৰু আজি আমাৰ নিকেতনত তাৰমানে এটি বনভোজৰ আয়োজন কৰা হৈছে। আৰু এই বনভোজৰ কাৰণ হৈছে আজি এই বছৰৰ এই 21 বৰ্ষৰ অন্তিম দিন। আৰু আজি আৰু এয়া মোৰ বন্ধুবৰ্গসকল আপোনালোকে চাব পাৰে। আৰু মই আপোনালোকক সকলোখিনি দেখাই যাম, তেনেহ'লে ভিডিঅ'টো এনজয় কৰি যাওক। আপোনালোকে চাব পাৰে যে সম্পূৰ্ণ খাদ্য সামগ্ৰীখিনি বনোৱা হৈছে। আৰু আমাৰ নিকেতনৰ ফিল্ডত তাত ছাত্ৰ ছাত্ৰী আচুতীয়া আৰু অভিভাৱকৰ জৰিয়তে এটি সুন্দৰ মনোমোহা পৰিৱেশ সৃষ্টি কৰা হৈছে। আপোনালোকক দেখামগৈ মই আপোনালোকক সম্ভৱ মই সম্পূৰ্ণকৈ দেখাব নোৱাৰিম, কিন্তু সৰু সৰুকৈ আপোনালোকক মই দেখাই যাম। ভালে হলই মনে যান, ভালে হলই মনে যান, কালি লুকে প্রথম অরুলি বুকুৰ মেৰে ভৰা সুৰৰে শ্ৰুতি ধাৰা আবেগে ভৰা মোৰ জনা সাজি ৰখা মিঠা সোঁৱৰণি ল'ৰালিতে অকাজনী খনি মনেৰে উভতি চাওঁ ল'ৰালিৰে গীত সাজি ৰখা মিঠা সোঁৱৰণি ল'ৰালিতে অকাজনী খনি মনেৰে উভতি চাওঁ ল'ৰালিৰে গীত ইয়াত আমি ভাত খাইছোঁ, সেইপিনলৈ মানুহে ভাত খাই আছে, কিন্তু আমি আমাৰ বন্ধুকেইটা ইয়াত ভাত খালোঁ। আপোনালোকে চাব পাৰে। আৰু আজিৰ ভিডিঅ'টো ইমানেই। আই হোপ আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পালে। চেনেলটোলৈ যদি প্ৰথমবাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। লগ পাম এটা ভিডিঅ'ত। আজিৰ কাৰণে ইমানেই, বাই।